শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ কথা আপোনালোক সকলোৱে জানে, কিন্তু আপোনালোকে জানেনে মানুহে শ্বেয়াৰ মাৰ্কেটৰ পৰা কেনেকৈ ৰাতিৰ ভিতৰতে বা এক মাহৰ ভিতৰতে বা এক বছৰৰ ভিতৰতে লাখপতি, কৰোৰপতি, আৰবপতি কেনেকৈ হয় মই আপোনালোকক এইটো ভিডিঅ'ত বুজাই আছো। হয়, শ্বেয়াৰ মাৰ্কেটত আপোনালোকৰ একদম চিম্পল হিচাপ থাকে। তাত বহুতো কোম্পানী লিষ্টেড থাকে। এইটো যে যিমান ডাঙৰ পৰা সৰু কোম্পানী আছে, প্ৰাইভেট কোম্পানী তাতে লিষ্টেড আছে। আপোনালোকে সেই কোম্পানীবিলাকত গৈ তাৰ শ্বেয়াৰ কিনিব পাৰে। শ্বেয়াৰ মানে এটা অংশীদাৰ, এটা হিস্সেদাৰী কিনিব পাৰে। এণ্ড সেইটো যদি হিস্সেদাৰী যদি কোম্পানীটো পিছত গ্ৰ' হয়, যদি কোম্পানীটোৰ লাভ হয়, আপুনি সেই হিস্সেদাৰীৰ পৰা আপোনাৰ প্ৰফিটটো পাই যাব। মানে ধৰি লওক আপুনি এটা XYZ যিকোনো এটা কোম্পানীৰ শ্বেয়াৰ কিনিছে 10 টকাত, কিন্তু যদি সেই কোম্পানীটোৰ শ্বেয়াৰ কালি গৈ 12 টকা বা 13 টকা হয়, তেতিয়া আপোনালোকে ডাইৰেক্ট 20 বা 30% ৰিটাৰ্ণ পায়। মানে আপুনি যদি 10 লাখ টকা দিছিলে, 10 লাখত 20 বা 30% কিমান? 2 লাখ বা 3 লাখ টকা। গতিকে আপুনি এক বা 2 দিনৰ ভিতৰত বা এক মাহৰ ভিতৰতে সেই 2 লাখ বা 3 লাখ টকা আপোনাৰ জেবত ৰিটাৰ্ণ পাব। গতিকে আপোনালোকৰ আজিৰ এই নতুন ফেক্টছটো জানি কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাব। এণ্ড আগলৈকে আৰু এনেকুৱা ধৰণৰ নতুন ফেক্টছ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।